নিৰ্ধাৰিত সময় মাত্ৰ 10 মিনিট। ইয়াৰ বাবে কুটাঘাটৰ 7 বছৰীয়া ভয়ংকৰ অনুশীলন। 2018 চনত ভাৰত এৰি ষ্টুডেণ্ট ভিজালৈ পাকিস্তান পাইছিলগৈ পেহেলগাম নৰসংহাৰৰ অন্যতম আদিল আহমেদ থোকাৰ। সৰুৰে পৰা কট্টৰ পন্থাৰ প্ৰতি থকা আকৰ্ষণে আদিলক কাষ চপাইছিল লস্কৰ ই তৈবাৰ সৈতে। শামিল হৈয়েই আদিল ব্ৰতী হৈছিল কুটাঘাটৰ ভয়ংকৰ অনুশীলনত। নিজক নিজৰে পৰা আঁতৰাই ৰাখি ব্ৰতী হৈছিল নৰসংহাৰৰ কুচকাৱাজত। সূত্ৰ অনুসৰি প্ৰায় 8 মাহে ডিজিটেল ট্ৰেকিং বন্ধ কৰি সুংসূত্ৰহীনভাৱে লস্কৰৰ নিৰ্দেশত ধৰ্মান্ধতা আৰু অস্ত্ৰৰ প্ৰশিক্ষণ লৈ হৈ পৰিছিল এটা অতিকৈ ভয়ংকৰ কুটাঘাটকাৰী অপাৰেটৰ। 7 বছৰীয়া অনুশীলনৰ পাছত 2024 চনৰ অক্টোবৰ মাহত পুঞ্চ ৰাজৌৰি অঞ্চলেদি অনুপ্ৰৱেশ কৰি ভাৰতত প্ৰৱেশ কৰিছিল আদিল থোকাৰে। লগত লৈ আনিছিল সমকক্ষ 3-4 সন্ত্ৰাসবাদী। ইয়াৰে এজন আছিল পাকিস্তানী নাগৰিক হাছিম মুছা উৰ্ফে সুলেমান। অনুপ্ৰৱেশৰ পাছত গোপনে ঘাটি বনাইছিল অনন্তনাগ জিলাত। উল্লেখ্য যে কট্টৰ পন্থাত বিশ্বাসী আদিল আহমেদ থোকাৰ 7 বছৰত হৈ পৰিছিল এটা জ্বলন্ত অগ্নিপিণ্ড। তাৰ এই পৰিণতি হেভেন অন আৰ্থ খ্যাত জম্মু কাশ্মীৰৰ পেহেলগামৰ নৰকসম সংহাৰ। যোৱা 22 এপ্ৰিলত দিনৰ প্ৰায় 1:50 থোকাৰে সহযোগীসকলৰ সৈতে মিলি পেহেলগামৰ বৈচাৰণ খেলপথাৰত দম কৰি পেলাইছিল শাৰী শাৰী পৰ্যটকৰ মৃতদেহ। ধৰ্মীয় পৰিচয় সুধি সুধি নিৰ্বিচাৰ গুলীচালনাৰে 26 জনকৈ নিৰীহক নিৰ্মমভাৱে হত্যা কৰিছিল। ষ্টুডেণ্ট ভিজাত মানুহ মৰাৰ টেকনিকৰ A to Z পাঠ গ্ৰহণ কৰি এতিয়া সহযোগীসহ পলাতক আদিল আহমেদ থোকাৰ। অৱশ্যে ভাৰতীয় সেনাই ইতিমধ্যে IIDৰে উৰুৱাই দিছে আদিল আৰু আছিফ শ্বেখৰ বাসগৃহ। লগতে উৎখাত কৰা হৈছে সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটি। আনফালে ভাৰত চৰকাৰে ঘোষণা কৰিছে পলাতক সন্ত্ৰাসবাদী কেইটাৰ মূৰৰ দৰ। 20 লাখ টকাৰ পুৰস্কাৰ নিৰ্ধাৰণ কৰা হৈছে নৰসংহাৰকাৰী কেইটাৰ দাম। সীমাৰ সিপাৰৰ পৰাই পাকিস্তান চৰকাৰৰ পোহনীয়া সন্ত্ৰাসবাদী সংগঠনবোৰৰ শেষ সময় এইবাৰ যে সমাগত সেয়াও এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। নিউজ ডেস্ক, অসম স্পন্দন।